Good evening, friends. আমি চাওঁ আহক আজি এজাক বৰষুণে কি অৱস্থা কৰিলে গুৱাহাটীখনৰ। এই গছ বাগৰিছে, ভৰলুমুখৰ নদীৰ পাৰে পাৰে চাওক, প্ৰায়ভাগ গছেই বাগৰি পৰিছে। এই বাস্তৱেজটোৰ অৱস্থা চাওকচোন, হোৰ্ডিং খহি পৰিছে। এয়া GMCৰ নমুনা। আজি একেবাৰে আমিন গাঁৱৰ পৰা এই গছ বাগৰাৰ কাৰণে, গছ বাগৰি ট্ৰেফিক জাম হোৱাৰ কাৰণে আমিন গাঁৱৰ পৰা ট্ৰেফিক জাম হৈছে। চাওক, এই বহুবোৰ গছ আঁতৰালে ইতিমধ্যে। ইয়াৰ আগৰ অৱস্থাটো কি হৈছিল আপোনালোকে এবাৰ ভাবি চাওকচোন। চাওক, গছেই গছ বাগৰি পৰি আছে। এয়া কিছু দৃশ্য আপোনাৰ ৰাস্তাটো মুকলি কৰাৰ পিছৰ দৃশ্য। এয়া শুক্ৰেশ্বৰ ঘাট। শুক্ৰেশ্বৰ ঘাটৰ ওচৰতো এনেকৈ গছৰ ডাল খহি পৰি আছে। কিমান যান জঁটৰ সন্মুখীন হ'ব লগা হৈছে সাধাৰণ জনতা। এজাক বৰষুণ আহিলেই এই দৃশ্য সুলভ। চাওক কিমান ট্ৰেফিক জাম। প্ৰায় 2 ঘণ্টা লাগিলে আমিন গাঁৱৰ পৰা ভৰলুমুখ পোৱালৈকে। এইখিনি হ'ল আমবাৰী। ইয়াতেও চাওক পানী, কিমান পানী হৈছে। চাওক, এতিয়া এইখিনি আমি পালো গুৱাহাটী ক্লাব। ইয়াতে প্ৰায় 20-25 মিনিট সময় একে জেগাতে ৰৈ থাকিব লগা হৈছিলে। এতিয়া আমি পালো এইখিনি বিবৰুৱা ৰোড। চাওক, ৰাইট চাইডে বাইকবোৰ দেখিছেনে? তেওঁলোকৰ ষ্টাৰ্ট বন্ধ হৈ পৰিছে। পানী চাওক, এয়া গুৱাহাটী মহানগৰ স্মাৰ্ট চিটি। আগতে বিবৰুৱা ৰোডত এনেকৈ পানী হোৱা নাছিলে, এতিয়া পানী চাওকচোন, পানী ঢৌ চাওক। চাৰিচকীয়া বাহনৰ গোটেই চকাটোৱে ডুব গৈছে। এই বাইকখন চাওক, তেখেতৰো বাইকৰ ষ্টাৰ্ট বন্ধ হৈ ঠেলি আনিব লগা হৈছে। মোৰ লেফ্ট চাইডে চাওক, এওঁলোকৰ বাইকো বন্ধ হৈ পৰিছে, ঠেলি ঠেলি নিব লগা হৈছে। সমস্যা দিনক দিনে বাঢ়িছেহে, সমস্যা কমাৰ নাম লোৱা নাই। কি কৰিব বিচাৰিছে, কি ভাবিছে চৰকাৰে ভগৱান জানে। আগতে পানী বুলি ক'লে আমি জু ৰোডৰ কথা ভাবিছিলোঁ, যে জু ৰোডত পানী উঠিব বা জু ৰোডত পানী উঠিছে। কিন্তু এতিয়া কোনো এটা গুৱাহাটীৰ ৰাস্তা নাই য'ত পানী নুঠে। এজাক বৰষুণত